গণৰাজ্য দিৱস নিশ্চিত নিৰাপত্তাৰ মাজত উদযাপিত হ'ব গণৰাজ্য দিৱস। ড্ৰোনৰ পৰ্যবেক্ষণত খানাপাৰাৰ পেৰেড গ্ৰাউণ্ড গণৰাজ্য দিৱসৰ প্ৰাক্ষণত তিৰংগা পতাকা জ্বলালে আলফা স্বাধীনে। ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি বিগত ২৪ ঘণ্টাত ভয়াৱহ পথ দুৰ্ঘটনাত ১২ জনৰ মৃত্যু। বিয়াৰ বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত বন বিষয়া। অৰুণাচলত দুৰ্ঘটনাত নিহত ৭ যুৱক। অহা ১২ মাৰ্চত দাখিল কৰা হ'ব ডিজিটেল বাজেট। ৬ ফেব্ৰুৱাৰীৰ পৰা দুমাহ ধৰি চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন। জ্যেষ্ঠ বিধায়কক পুৰস্কৃত কৰিব বিধানসভাই। বিধায়কৰ দৰমহা বৃদ্ধিৰ বাবে আয়োগ গঠন। কথম্বি প্ৰাণ ৰক্ষা পৰিল হাজাৰ হাজাৰ ৰেল যাত্ৰীৰ। যোৰহাটত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম্বি ৰক্ষা অবধ আছাম এক্সপ্ৰেছ। ২জন লোকৰ বুদ্ধিমত্তাৰ বাবে প্ৰাণ ৰক্ষাৰ ৰেল যাত্ৰীৰ। হিংসা প্ৰতিবাদৰ মাজতে আজি মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি পদ্মাৱতে। উত্তৰ ভাৰতৰ ৪ ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ থাকিল পদ্মাৱতৰ প্ৰদৰ্শন। তীব্ৰ নিৰাপত্তাৰ মাজত দক্ষিণ ভাৰতত পদ্মাৱত চালে লাখ লাখ চলচ্চিত্ৰ প্ৰেমীয়ে। ডিমা হাছাওৰ অন্তৰ্ভুক্তিৰ প্ৰতিবাদ অব্যাহত। মাইবঙত ৰেলৱে ষ্টেচন লণ্ডভণ্ডৰ ৰেলত অগ্নিসংযোগ। আৰক্ষীৰ গুলীত আহত ৭ প্ৰতিবাদকাৰী। ১০গৰাকী বিদেশী ৰাষ্ট্ৰনেতাৰ উপস্থিতিত কাইলৈ দেশে পালন কৰিব ৬৯ সংখ্যক গণৰাজ্য দিৱস। দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অসমত ড্ৰোন কেমেৰাৰে নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিবলৈ সাজু আৰক্ষী। বাজেট অধিৱেশন জানুৱাৰীলৈ আগুৱাই অনাৰ প্ৰতিশ্ৰুতি দিও ব্যৰ্থ হ'ল অসম চৰকাৰ। ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশন। শ্ৰেষ্ঠ জনপ্ৰতিনিধি নিৰ্বাচনৰ লগতে বহু নতুনত্ব অনা আশ্বাস জিতেন গোস্বামী। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনক নতুন মাত্ৰা প্ৰদান কৰাৰ প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আছিয়ান ৰাষ্ট্ৰৰ ১০গৰাকী মুৰব্বীক লৈ প্ৰধানমন্ত্ৰীৰ নৈশ ভোজমেল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমন্ত্ৰণ। পোহৰলৈ আহিছে কয়লা চিণ্ডিকেটে লুণ্ঠন কৰা ৰাজকোষৰ ধনৰ বৃহৎ পৰিমাণৰ ছবি। বাংলাদেশ ত্ৰিপুৰালৈ কয়লা পৰিবাহী ট্ৰাকৰ পৰা ৩ দিনত সংগ্ৰহ ৭০ লাখ টকাৰ ৰাজহ। আৰু দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা ৰাজ্য চৰকাৰক চিমেণ্ট কোম্পানীৰ বুঢ়া আঙুলি। ষ্টাৰ টপচেম ডালমিয়া চিমেণ্টৰ দাম হ'লগৈ ৪০০ টকা। কৰ ৰেহাইৰ সুবিধাৰে চিমেণ্ট কোম্পানীৰ লুণ্ঠনৰাজ। ডিমা হাছাওৰ মাইবঙত আৰক্ষীৰ গুলীত নিহত ২ যুৱক। নাগালিমৰ বিৰুদ্ধে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা। ডিমা হাছাওৰ বন্ধত স্তব্ধ জনজীৱন। ম্যানমাৰৰ অজ্ঞাত স্থানত তিৰংগা পতাকা জ্বলালে আলফাই। গণৰাজ্য দিৱসৰ পূৰ্বে পতাকা দহনৰ ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ। গণৰাজ্য দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা আৰক্ষীৰ। আৰু ARPFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নগাঁও আদালতত মানহানিৰ গোচৰ তৰিলে ৰকিবুল হুছেইনে। প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ আদালতত গোচৰ পঞ্জীয়ন। আজমলৰ ব্যৱসায়ত বিজেপিয়ে সহায় কৰাৰ সংগঠন আলফাৰ ভয়ংকৰ কাণ্ড। সংগঠনটোৰ কোনো গোপন শিবিৰত জ্বলাই দিলে দেশ আৰু জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক তিনিবৰণীয়া জাতীয় পতাকা। তিৰংগা জ্বলাই দিলে স্বাধীন অসমৰ হুংকাৰ। প্ৰস্তাৱিত নাগালিমত অন্তৰ্ভুক্তিকৰণৰ প্ৰতিবাদত অগ্নিগৰ্ভা ডিমা হাছাওৰ পৰিস্থিতি। মাইবঙত ৰেল অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সহস্ৰাধিক লোকৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা, শূন্যলৈ গুলী। প্ৰতিবাদ বিক্ষোভ হিংসা আত্মদাহৰ মাজেৰে অৱশেষত ছবি ঘৰলৈ আহিল সঞ্জয় পাঞ্চালীৰ পদ্মাৱত। বহু বিতৰ্কিত ছবিখনৰ মুক্তিৰ লগে লগে আৰম্ভ হৈছে ব্যাপক হিংসা। হাৰিয়ানাত স্কুল বাছত আক্ৰমণ, জ্বলাই দিলে যাত্ৰীবাহী বাহন। উজনিত ধুমুহা শিলাবৃষ্টি। বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি। ঠায়ে ঠায়ে উফালি পৰিল বিদ্যুতৰ খুঁটা। গছ বাগৰি পথ বন্ধ। নাগালিমৰ জুই বিয়পিল মাইবঙলৈ। প্ৰস্তাৱিত নাগালিমৰ বিৰোধিতাৰে ৰেলত অগ্নিসংযোগ। নিৰাপত্তাৰক্ষীৰ গুলী, কন্দুৱা গেছ, লাঠিচাৰ্জ, নিহত ২জন। নামচাইত আলফা স্বাধীনৰ ভয়ংকৰ এম্বুছৰ পিছত গণৰাজ্য দিৱস বৰ্জনৰ আহ্বানেৰে সাংবাদিকলৈ ইমেইল। সাৰ্বভৌমত্বৰ দাবীৰে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত অসামৰিক সেৱাৰ বঁটা ঘোষণা। অসমৰ প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু অৰুণ কুমাৰ দত্তলৈ পদ্মশ্ৰী সন্মান। কাইলৈ ড্ৰোনৰ নিৰীক্ষণত থাকিব গুৱাহাটী। গণৰাজ্য দিৱস উদযাপনক লৈ চৌদিশে কটকটীয়া নিৰাপত্তা। খানাপাৰাত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে।